নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। এজন ছাত্ৰ বা ছাত্ৰীয়ে শ্ৰেণীত অনুপস্থিত থকাৰ ক্ষেত্ৰত সেই ছাত্ৰ বা ছাত্ৰীগৰাকী কেনেদৰে তেওঁ পঢ়ি থকা বিদ্যালয় বা মহাবিদ্যালয়খনৰ প্ৰধান তথা হেডলৈ দৰখাস্ত লিখিব লাগিব, সেই সম্পৰ্কে আমি কিছু কথা আলোচনা কৰিব ওলাইছোঁ। এখন অফিচিয়েল এপ্লিকেশ্যনত সাধাৰণতে কেইবাটাও ভাগ থাকে। তাৰ ভিতৰত বিশেষকৈ কালৈ লিখা হয় তেওঁৰ ডেজিগনেশ্যন আৰু ঠিকনা, তাৰপিছত থাকিব আবেদন কৰাৰ তাৰিখ, তাৰপিছত ছাবজেক্ট বা বিষয়, তাৰপিছত থাকিব সম্বোধন, তাৰপিছত আবেদনৰ মুখ্য অংশ থাকিব। ইয়াৰ পিছত আবেদনকাৰীৰ সম্পূৰ্ণ নাম, ঠিকনা ইত্যাদি, আৰু শেষত যদি আবেদনৰ সৈতে কিবা ছাপৰ্টিং ডকুমেণ্টছ সংলগ্ন কৰিব লগা থাকে তাৰ এটি সম্যক বিৱৰণ। আবেদনখন লিখোঁতে প্ৰথমতে টুৰে আৰম্ভ কৰি যিগৰাকী বিষয়লৈ লিখা হ'ব তেওঁৰ ডেজিগনেশ্যন, অৰ্থাৎ ইয়াত প্ৰিন্সিপাল বা হেডমাষ্টাৰ হিচাপে দিয়া হৈছে, আৰু তাৰ তলতে থাকিব ছাত্ৰগৰাকীয়ে বা ছাত্ৰীগৰাকীয়ে পঢ়ি থকা বিদ্যালয় বা মহাবিদ্যালয়খনৰ নাম, আৰু তাৰ তলত বিদ্যালয় মহাবিদ্যালয়খনৰ ঠিকনা। তাৰপিছত আবেদনখন যিদিনা লিখিব সেইদিনাৰ তাৰিখ লিখি ছাবজেক্ট লিখিব লাগিব। ছাবজেক্টটোত আবেদনৰ মূল বিষয়টোৰ এটা সম্যক ধাৰণা দিব লাগিব। এতিয়া ছাৰ বা মেডাম বুলি সম্বোধন কৰি আবেদনৰ মুখ্য কথাখিনি লিখিব লাগিব। আবেদনৰ মুখ্য কথাখিনিৰ নমুনা এটা ইয়াত দিয়া হৈছে। ইয়াৰ বাকী কথাখিনি ছাত্ৰ বা ছাত্ৰীগৰাকীয়ে একে ৰাখিলেও ৰাখিব পাৰে, অকল মাত্ৰ ক্লাছ, ৰোল নম্বৰ, তাৰিখ আৰু ছুটিৰ কাৰণটো সলনি কৰি নিজৰ মতে বহুৱাব লাগিব। অৱশ্যে এনেদৰে কিছুদিন অভ্যাস কৰাৰ পিছত ছাত্ৰ বা ছাত্ৰীগৰাকী সম্পূৰ্ণ নিজৰ ভাষাৰে নিজৰ মতে আবেদন লিখিব পাৰিব। শেষত আবেদনকাৰীৰ নাম, শ্ৰেণী, ৰোল নম্বৰ, বিদ্যালয় বা মহাবিদ্যালয়ৰ নাম আৰু ঠিকনা লিখি একেবাৰে শেষত যদি আবেদনৰ লগত কিবা ছাপৰ্টিং ডকুমেণ্টছ সংলগ্ন কৰি দিব লগা থাকে তেতিয়াহ'লে তাৰ এটা চমু বিৱৰণ দিব লাগিব। ইয়াত সম্পূৰ্ণ আবেদন এখনৰ নমুনা এটা দিয়া হ'ল। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকল কিছু পৰিমাণে উপকৃত হ'ব। ছাত্ৰ ছাত্ৰীসকলে বিষয়টোত অলপ মনোযোগ দিলে অকল এনেকুৱা ছুটিৰ দৰখাস্ত বা আবেদনে নহয়, আন বিভিন্ন ধৰণৰ আবেদন বা দৰখাস্ত নিজৰ ভাষাত সৰল ইংৰাজীত লিখিব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে অভ্যাস কৰি চাবচোন। ভিডিঅ'টো কেনে পালে জনাব। যদি ভিডিঅ'টো কিবা উপকাৰত অহা বুলি ভাবিছে বা ভাল লাগিছে তেতিয়াহ'লে এটা লাইক কৰিব, আৰু এনেধৰণৰ বিভিন্ন ভিডিঅ' পাই থাকিবলৈ মোৰ এই চেনেলটো অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।